Good morning, guys. Good morning, everyone. সকলোকে স্বাগতম জনাইছোঁ মৌজুদী ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ ঘৰৰ পৰাই। চ' বিহু সকলোৱে বিহু বুলি জানে। চ' বিহু বুলি ঘৰলৈ আহিছিলোঁ। চ' ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজি এই এটা কাম মানে এজেগালৈ যাম বুলি ভাবিছোঁ। জেগাডোখৰ হৈছে আমাৰ বৰপথাৰ বিলগাঁও য'ত আমাৰ চাংপুল হয়, চাংপুললৈ যাম বুলি ভাবিছোঁ। তাত আজি এই বিহু পাতিছে, মানে মুকলি বিহু বুলি ক'ব পাৰি, মুকলি বিহু পাতিছে। চ' তাতে আমাৰ খানাও আয়োজন কৰিছে। চ' তালৈকে যাম। তাত বহুতো বিহু আহিব, বিহুৰ দল আহিব। চ' বিহু মাৰিব। চ' তাকে আমি চাবলৈ যাম আৰু ভোজটো খাই আহিমগৈ। চ' সেইটো কাৰণে যাওঁ, আপোনালোকে চাই থাকক কেনেকুৱা লাগে বিহু, মানে এনেকৈ বিহু। এনেইতো গাঁৱৰ সকলোৱে ঘৰে ঘৰে ডাঙৰ ডাঙৰ বিহু দল আহে, সেইখিনি দেখিছে। কিন্তু তাত আপোনাৰ এযোৰা দুযোৰা নহয়, মোটামুটি 20-30 যোৰামান বিহু আহিব। চ' সেই বিহুখিনি কেনেকুৱা লাগিব, কি লাগিব, সেইখিনিকে চাই থাকিব, দেখুৱাবলৈ চেষ্টা কৰি গৈ থাকিম। কেনেকুৱা হয়, খালি যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এই ঘৰৰ পৰা ওলাই গৈ বৰপথাৰ পালোঁগৈ, বৰপথাৰ ৰেলগেট। চ' লগৰজনৰ লগতে গৈছিলোঁ গাড়ীত। সকলোখিনি আমি গোটেইখিনি একেলগে গ'লোঁ। গৈ পিনি আমাক তাতে ফূৰ্তি এনজয় কৰিলোঁগৈ আৰু। গংগা ভকত পুলিচ আপোনাৰ মানিবলৈ দিছে মূল্য দিব পৰা নাই। আৰু পেৰাৰ বৃহৎ থকা গৌৰৱ যদি এই বছৰেকৰ নৈসৰ্গিক অপৰাধ হৈ যাব পাৰে। সৰ্ব অপৰাধখিনি মনিফল কৰি এৰাকে মুক্ত কৰি ঘৰ যিখিনি প্ৰাণ শোষণ কৰে, কল্যাণ কৰে, দায়িত্ব অভিযোজন কৰি আগন্তুক গুৰুভূত সুযোগত কেৱল শক্তি দি গুৰুভূমিলৈ চিন্তা কৰিব লাগে। এইখিনি প্ৰাৰ্থনা। জয় ৰাম
মইনামতি আহিলো বৰেদি এ হ'ল আৰু নক'ব দি দিলে গ'ল আৰু দি দিলে গ'ল আৰু যোৱাকালি অকল বিহুৱে বিহু ইমান বিহু চাব চবফালে বিহুৱে বিহু কেৱল বিহু ইমান যে বিহু দল আহিছিল আমি আকৌ সেই ভিতৰলৈ গৈ আছোঁ চবফালে অকল বিহু যোৱাই আৰু কিমান চাব বিহু ভালেই বিহু বুলি অকণমান পৰিৱেশটো এনেকৈ আহিছোঁ আমি আজিৰে ভিডিঅ'টো এইডোখৰতে ইমানতে সামৰণি মাৰিবলৈ আৰম্ভ কৰিছোঁ সামৰণি মাৰোঁ আৰু কিয়নো আৰু বহুত আছে বহুত বিহু দল আহি আছে গৈ আছে চ' ইমান দেৰিলৈকে ৰৈ থকাটো সম্ভৱ নহয় চ' ঘৰলৈও যাব লাগে ঘৰতো বিহু বুলি কাম আছে চ' আজিৰ ভিডিঅ'টো এইডোখৰতে সামৰণি মাৰিলোঁ ধন্যবাদ